পোনপ্ৰথমে মই সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। আজি হৈছে সৰস্বতী পূজা। আহকচোন আমাৰ স্কুলত সৰস্বতী পূজা চাওঁ কেনেকৈনো পাতে। এইটো হৈছে গেট। সৰু সৰু ল'ৰা ছোৱালীবিলাকে গেট বনাইছে আৰু এইফালে ছাইডৰ ফালে ফুল কাটি লগাই দিছে। দেখিব পাইছেনে আপোনালোকে? আৰু ইমান মৰম লগাকৈ সজাইছে, মানে মই ভাবিলোঁ এটা ভিডিঅ' বনায়ে থওঁ। আৰু এয়া দেখিছে সৰু সৰু ল'ৰা ছোৱালীবোৰ মোৰ আগে আগে গৈ আছে আৰু মই পাছে পাছে গৈ আছোঁ। হাই হেল্ল' নমস্কাৰ গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। সকলোকে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে আৰু মোৰো ভাল। কেনে আছে? আজি আহি গ'লোঁ সৰস্বতী পূজাৰ এটা ব্লগ লৈ, আৰু আপোনালোকে নিশ্চয় চাই ভাল পাব। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু নতুনবোৰে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু এইফালে দেখিব পাইছে আমাৰ অনুজনী কি ধুনীয়াকৈ দৌৰা দৌৰি কৰি আছে, কাৰণ নতুন নতুন ষ্টুডেণ্ট মানে ল'ৰা ছোৱালী পাইছে আৰু তাই খেলিব পাইছে, সেইকাৰণে ইমান ধুনীয়াকৈ খেলি আছে। এয়া দেখিব পাইছেনে মোৰ ওচৰলৈ দৌৰি আহিলে, মানে মোৰ নহয়, এইয়া ষ্টুডেণ্টৰ মাজলৈ। ল'ৰা ছোৱালীবোৰক পাই তাই আনন্দত মতলীয়া হৈ গ'ল। আৰু দেখিব পাইছেনে কেনেকৈ খেলি আছে। আৰু এইবিলাক হৈছে মোৰ স্কুলৰ ষ্টুডেণ্ট। ছাত্ৰ ছাত্ৰীসকলৰ লাজতে সিহঁতৰ ৰঙামূৰীয়া হৈ গৈছে। আৰু এইফালে আমাৰ অনু বদমাছ কৰাটো তাই কমেই নহয়। এইফালে দেখিব পাইছেনে তাইৰ বদমাছি। আহক তেন্তে আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। তেন্তে আহকচোন আমি ভিতৰতনো কিনো হৈছে চাওঁ। এইফালে চাওঁ ভিতৰত পূজাৰ আয়োজন চলি আছে। এইফালে নাৰিকল গুচাই আছে, কমলা বুট মগু এইবোৰ তিতোৱা হৈ গ'ল। আৰু এইফালে মহিলাসকলে নাৰিকল কাটা, কমলা গুচোৱা, আঙুৰ গুচোৱা এইবোৰ কৰি আছে। আৰু এইফালে মই বোলো ফিল্ডখনো এপাক দেখা দিওঁ। এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে, দেখিব পাইছেনে? কোন ল'ৰা ছোৱালীবিলাকৰ ইমান কষ্ট দেখি মই মানে ভিডিঅ'টো নবনোৱাকৈ থাকিবই নোৱাৰিলোঁ। আৰু সিহঁতৰ মানে শ্ৰদ্ধা দেখি বহুত ভাল লাগিছে। সৰু সৰু হ'লে কি হ'ব, সিহঁতৰ শ্ৰদ্ধা বহুত। আৰু এইফালে চাওক কি ধুনীয়াকৈ সজাইছে, হয়নে বাৰু? আৰু এইফালে চাওক পূজাৰ আয়োজন চলি আছে, মানে পূজাৰ ফটোখন দি পেলাই তাত পূজাৰ বস্তুবোৰ দি আছে। আমাৰ এইবাৰ প্ৰতিমা অনা হোৱা নাই, পূজাৰ ফটো দি পেলাই আমাৰ পূজা পতা হ'ব। এইবাৰ সৰস্বতী পূজা আয়োজন কৰা হৈছে। আৰু এইফালে চাওক ধুনীয়াকৈ সিহঁতে পূজাৰ মানে যিবোৰ সামগ্ৰী লাগে সেইবোৰ পূজাৰ মণ্ডপত দি আছে। এইফালে ভোগো সজোৱাত লাগি গ'ল, পূজাৰ ভোগ যি হয় সেয়া। আৰু এইফালে বুট নাৰিকল এইবিলাক কাটা কুটা হৈ গ'ল আৰু থৈ দিয়া হৈছে। এইফালে দেখিব পাইছে বুট তিতোৱা হৈ আছে, আৰু এখন ভোগৰ কাঁহী সজোৱা হৈ আছে। দেখিব পাইছেনে ইমান সুন্দৰকৈ সজাইছে সিহঁতে। আৰু এইফালে সজাই কৰি হ'লেই আৰু আমি মানে সেৱা কৰিম এতিয়া। এয়া দেখিব পাইছে বন্তি কচু ইমান সুন্দৰকৈ জ্বলিছে যে দেখি মৰম লাগিছে। আৰু আহকচোন আমি এতিয়া ভিডিঅ'টো শেষলৈকে চাওঁ। এইফালে সকলোবোৰ ৰেডি হৈ গ'ল, আৰু এতিয়া আহি গ'ল আমাৰ সেৱা কৰা পৰ্যায়। এতিয়া আমি সকলোবোৰ একেলগে হৈ পেলাই মানে সেৱা কৰিম, সৰস্বতী মাক সেৱা কৰিব লাগিব। এয়া দেখিব পাইছে ইমান সুন্দৰকৈ সজাইছে সৰস্বতী মাৰ জেগাডোখৰ, পূজাৰ জেগাডোখৰ মানে দেখিব ইমানেই ভাল লাগিছে। চাওক ফটো হ'লেও মানে প্ৰতিমা যদিও নহয় তথাপিতো আমাৰ মানে বহুত আনন্দ লাগিছে আজি। এয়া চাওক মই এইফালে ৰৈ আছোঁ সেৱা কৰিবলৈ। আমাৰ অনুক দেখিব পাইছেনে, সেইয়া চুকত মানে তাইও সেৱা কৰিব উৎপাত। এইজনী ফুলহে দেখা পোৱা গৈ আছে, দেখিব পাইছেনে নাই আপোনালোকে ক'ব নোৱাৰোঁ, কিন্তু মোৰ ওচৰতে আছে। এয়া চাওক আমি এতিয়া সেৱা কৰিম, আহকচোন আমি সকলোৱে সেৱা কৰোঁ।
এইফালে চাওক সকলোৱে সেৱা কৰি হৈ গ'ল আৰু মই এক্সট্ৰাকৈ অনুক লৈ পেলাই সেৱা কৰিলোঁ। এয়া দেখিব পাইছেনে অনুৱে আকৌ সেৱা কৰিব ল'লে। মানে তাই সেৱা কৰা বুলি ক'লে খুবেই ভাল পায় আৰু তাই সেৱা কৰিয়ে থাকিব। তাই মানে একে দীঘল দি সেৱা কৰে। তাই সৰুৰ পৰাই তেনেকুৱা। এয়া দেখিব পাইছেনে। আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাকেও সেৱা কৰাত লাগি গ'ল। এতিয়া আমাৰ একেবাৰে শেষ পৰ্যায়টো আছে খোৱাটো। এইফালে চাওক মই এইফালে আহি গ'লোঁ। আহি পেলাই ধূপকেইডাল খুচিলোঁ ধূপকেইডাল মানে লৈ আহি পেলাই দেখিব পাইছেনে। ধূপকেইডাল বেৰতেই থলোঁ। এইফালে চাওক সেৱা কৰি হৈ গ'ল আৰু মই বোলো পূজা মণ্ডপটো অকণমান দেখাই দিওঁ। এইটো পূজা মণ্ডপ ইমান সুন্দৰ লাগিছে দেখিবলৈ, দেখিছেনে। আৰু মই পূজা মণ্ডপটো অকণমান উঠাই দিলোঁ ভিডিঅ'ত। আৰু এতিয়া শেষৰ পৰ্যায় হ'ব আমাৰ খোৱা বোৱা। এইফালে চাওকচোন খোৱা বোৱা আৰম্ভ হৈ গ'ল, মানে মাহ প্ৰসাদ দিয়া আৰম্ভ হৈ গ'ল। আৰু একো ব্যৱস্থা কৰা হোৱা নাছিল, মাহ প্ৰসাদ দিয়ে সমাপ্ত মাৰা হ'ল আমাৰ স্কুলত আজি। এইখিনিয়ে আজি আমাৰ সৰস্বতী পূজা আয়োজন। আৰু ভিডিঅ'টো চাই যদি শেষলৈকে ভাল পাইছে সকলোৱে লাইক এটা কৰি দিব আৰু মৰম লগা কমেণ্ট এটা কৰিব। আৰু এইফালে দেখিব পাইছেনে আমাৰ অনুৱে খাই আছে। আৰু অৱশেষত কি কৰিলে, তাই পাতখনে ফালি পেলাই বুটখিনি পৰি থাকিলে, তাইক আকৌ দিব লগা হৈছে। আৰু এইফালে দেখিছে মৰম লগা ল'ৰাকেইটাই লাজতে তলমূৰ কৰি দিছে। আৰু এইফালে আমাৰ অনুটো কি ধুনীয়াকৈ লাজ বিজ নকৰাকৈ খাই আছে দেখিব পাইছেনে। আৰু ভিডিঅ'টো যদি শেষলৈকে সকলোৱে চাইছে তেন্তে নিশ্চয় কমেণ্ট এটা কৰিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই, লাভ ইউ।